নমস্কাৰ, মই সমুজ্জ্বল বৰা। মই ইউটিউবত এটা চেনেল খুলিছিলোঁ, যিটো নাম মই দিছিলোঁ আছামিজ অল ইন অল লাইফ ইউটিউব চেনেল। যিটো চেনেলত মই বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ আপলোড কৰিছোঁ, যেনে ভাওনাই হওক, মোৰ নিজৰ কিছুমান জ্ঞান নহয়, এটলিষ্ট জ্ঞান বুলি মই যিখিনি ভাবোঁ সেইখিনি ভিডিঅ' আকাৰে মই শ্বেয়াৰ কৰিছিলোঁ। লাষ্টত ইমান এটা মই ছাকচেছ লাভ কৰা নাছিলোঁ ইউটিউবত। তেতিয়া মই ভিডিঅ' বনোৱাত বা ভিডিঅ' আপলোড কৰাত বন্ধ কৰিছিলোঁ, বা মনতে ভাবিছিলোঁ যে আৰু ভিডিঅ' আপলোড নকৰোঁ, এসপ্তাহ মাজতে মই ভিডিঅ' আপলোড নকৰোঁ। তেতিয়া মই দেখিলোঁ যে মোৰ ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ 23টা আছিল। 23টা ছাবস্ক্ৰাইবাৰৰ পিছত মোৰ চেনেলটোৱে এসপ্তাহত 100টা ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰি গ'ল। তেতিয়া ভাবিলোঁ, ভাই 100জন মানুহে ছাবস্ক্ৰাইব কৰিছে, কিবা এটাতো ভাল পাইছে, যি কাৰণে মোৰ চেনেলটো তেওঁলোকে ছাবস্ক্ৰাইব কৰিলে। অৰ্থাৎ 100জন মানুহে যেতিয়া মোক মৰম দিছে, চেনেহ দিছে, মৰম কৰিছে আৰু 10,000 ভিউৱাৰ্ছ অতিক্ৰম কৰি গ'ল মোৰ চেনেলটোৱে। তেতিয়া ভাবিলোঁ যে মোৰ চেনেলটোত কিবা এটা পাইছে, যি কাৰণে মোৰ চেনেলটো 10,000 বাৰ চাইছে। কোনোবা ব্যক্তিয়ে 10,000 বাৰ চাইছে মানুহে, যাৰ কাৰণে 10,000 ভিউৱাৰ্ছ অতিক্ৰম কৰিলে আৰু 100টা ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে। তেতিয়া ভাবিলোঁ মই যে মোৰ চেনেলটোত মোক কিবা এটা মানুহে পাইছে, আৰু যিটো মই ভিডিঅ' বনাব লাগিব, কৰিব লাগিব। তেতিয়া মোৰ চেনেলটোত আৰু অলপ ভালকৈ কিবা এটা কৰিব লাগিব, তেতিয়া মানুহে আৰু ভালকৈ চাব। তেতিয়া ভাবিলোঁ মই কি কৰিলে ভাল হ'ব, বা কি কৰিলে মোৰ চেনেলটোত মই মানুহক আকৰ্ষণ কৰিব পাৰিম। তেতিয়া ভাবি একো পোৱা নাছিলোঁ। তাৰপৰা বৰ্তমান মই এজন ইতিহাসৰ ছাত্ৰ, অৰ্থাৎ হিষ্ট্ৰীৰ মই ষ্টুডেণ্ট, হিষ্ট্ৰীত ডিগ্ৰী কৰি আছোঁ। তেতিয়া মই ভাবিলোঁ যে হয়, মই হিষ্ট্ৰীৰ বিষয়ে বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰি আছোঁ। এতিয়াও মই নাই পঢ়া সকলো কথা জানিবৰ কাৰণে, কিন্তু মই যদি কিছুমান ঘটনাৰ বিষয়ে ভালকৈ অধ্যয়ন কৰোঁ, নিজে কিছুমান জ্ঞান লাভ কৰি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, সেই কথাখিনি আপোনালোকৰ আগত কওঁ, তেতিয়া হয়তো আপোনালোকৰো কিছুমান নজনা কথা আপোনালোকে জানিব পাৰিব। জনাসকলৰ বাবে বেলেগ কথা, নজনাসকলে জানিব পাৰিব, আৰু ময়ো মোৰ জ্ঞানখিনি বেলেগক যেতিয়া প্ৰদান কৰিব পাৰিম, ময়ো সুখী হ'ম। তো তাকে ভাবিলোঁ যে মই ভাৰতৰ বুৰঞ্জীৰ কিছুমান ঘটনা বিষয়ে অধ্যয়ন কৰিম, আৰু সেই অধ্যয়ন কৰা বিষয়সমূহ আপোনালোকৰ আগত আলোচনা কৰিম। তো সেই বিষয়ে মই আলোচনা কৰিম বুলি ভাবি আজিৰ পৰা প্ৰতিদিনে মই বুৰঞ্জীৰ এটা বিষয় অধ্যয়ন কৰিম, আৰু সেই বিষয়ে ভিডিঅ' আকাৰে আপোনালোকৰ আগত আলোচনা কৰিম, বা আপোনালোকৰ আগত প্ৰকাশ কৰিম, শ্বেয়াৰ কৰিম। আজিও মই অসমৰ এনে এক ঘটনাৰ বিষয়ে অধ্যয়ন কৰিছোঁ বা শিকি লৈছোঁ, বা জানি বুজি লৈছোঁ। তাৰপিছত আপোনালোকৰ আগত সেই বিষয়ে ক'ম। কিন্তু এতিয়াও কৈছোঁ যে যদি মোৰ চেনেলটো এতিয়া আপোনালোকে নতুনকৈ চাইছে, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰক। সদায় বুৰঞ্জীৰ বিভিন্ন ধৰণৰ ঘটনাৰাজিৰ বিষয়ে জানিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজি মই যিটো ঘটনাৰ বিষয়ে ক'বলৈ আহিছোঁ, যাক নেলীৰ হত্যাকাণ্ড বুলি কোৱা হয়, যি অসমৰ বুৰঞ্জীৰ এক মৰ্মাহত ঘটনা, এক দুখৰ বিষয়, যিটোত বহুত হাজাৰজন লোকৰ প্ৰাণ গৈছিল। সেই বিষয়ে আজি আপোনালোকৰ আগত ক'ম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে, অৰ্থাৎ বিষয়টোৰ বিষয়ে আলোচনা কৰোঁ, কিন্তু তাৰ আগতে আপোনালোকক কেতিয়াও কৈছোঁ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। তেতিয়া জানিম যে মই ক'ব পাৰিছোঁ নে নাই পৰা। থেংক ইউ। বলক আজি নেলীৰ হত্যাকাণ্ডৰ বিষয়ে অলপ জানি লওঁ। নমস্কাৰ। বলক তেন্তে নেলীৰ হত্যাকাণ্ডৰ বিষয়ে কিছু জ্ঞান বা কিছু কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। যদি ভুল হয় ক্ষমা কৰিব, যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, প্লিজ ছাবস্ক্ৰাইব কৰিব। 1883 চনত অসম আন্দোলনৰ সময়ত যেতিয়া এক সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল, তাৰ ফলস্বৰূপে অসমৰ বিভিন্ন ঠায়ে কিছুমান হিংসাত্মকমূলক কাৰ্য সংঘটিত হৈছিল। তাৰে এক অংশ হৈছে নেলীৰ হত্যাকাণ্ড। অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ নাম যেতিয়া ভোটাৰ তালিকাত আহিছিল, তেওঁলোকৰ নামসমূহ ভোটাৰ তালিকাৰ পৰা আঁতৰ নকৰা পৰ্যন্ত সেই নিৰ্বাচন স্থগিত ৰাখিবলৈ অনুৰোধ জনাইছিল। কিন্তু চৰকাৰে সেই অনুৰোধক আওকাণ কৰি সেই নিৰ্বাচন প্ৰক্ৰিয়া স্থগিত নাৰাখি
নিৰ্বাচন চলাই নিছিল। তাৰ ফলস্বৰূপে এই নেলীৰ হত্যাকাণ্ড সংঘটিত হৈছিল। 1883 চনত নগাঁও জিলাত 18 ফেব্ৰুৱাৰীত যি হত্যাকাণ্ড হৈছিল তাৰ ফলস্বৰূপে কিন্তু চৰকাৰী হিচাপ মতে 2191 জন লোকৰ হত্যা হৈছিল। তাৰ বিপৰীতে কিন্তু বেচৰকাৰী হিচাপত 5000 জন লোকে সেই হত্যাকাণ্ডত মৃত্যুবৰণ কৰিছিল। সেই হত্যাকাণ্ডত নগাঁও জিলাৰ প্ৰায় 14খন গাঁও লোক আক্ৰান্ত হৈছিল সেই হত্যাকাণ্ডত বা সেই ঘটনাত 14খন গাঁও আক্ৰান্ত হৈছিল। তাৰ পিছত তাত আছে আলিসিংহ গাঁওকেইখন নাম মই কৈ দিছোঁ। আলিসিংহ, খোলা পথাৰ, বসুন্ধৰী, বাগডোবা বিল, বাগডোবা হাবি, বৰজালা, বুটনি, ইন্দুমাৰী, মাটি পৰ্বত, মূলাধাৰী, মাটি পৰ্বত, 8 নং মাটি পৰ্বত, শিলভেটা, বৰবুধি আৰু নেলি, এইকেইখন গাঁও সেই হত্যাকাণ্ডত আক্ৰান্ত হৈছিল। সেই হত্যাকাণ্ডত আক্ৰান্ত হোৱা বেছিভাগ লোকেই বাংলাদেশৰ পৰা অনুপ্ৰৱেশ কৰা লোক বুলি কিছু সূত্ৰৰ মতে জানিব পৰা গৈছে। আৰু কিছু সূত্ৰৰ মতে সংখ্যালঘু লোকসকলক বিদেশী সজাই হত্যা কৰা হৈছিল বুলি জনা যায়। এই হত্যাকাণ্ড বা এই ঘটনা অসমৰ ইতিহাসৰ এক অতি লজ্জিত কাণ্ড বা অতি এক দুখৰ কাণ্ড, য'ত 5000 জন বেচৰকাৰী হিচাপ মতে 5000 জন লোকে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। কিন্তু তাৰ বিপৰীতে চৰকাৰী হিচাপ মতে 2191 জন লোকে মৃত্যুবৰণ কৰিছিল। সঁচাকৈ মৰ্মাহতৰ ঘটনা, অসমৰ ইতিহাসত এক সঁচাকৈ মৰ্মাহত ঘটনা। এনেকুৱাবিলাক বিভিন্ন ধৰণৰ ঘটনাৰ বিষয়ে আপোনালোকৰ আগত আকৌ আলোচনা কৰিম। আজি ঘটনাটো আজি ক'বলগীয়া কথাখিনি, আজি যিখিনি মই শিকিলোঁ সেয়াই হৈছে আপোনালোকৰ আগত ক'লোঁ। যদি তেতিয়াহ'লে ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰক, প্লিজ শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।